প্ৰিয় দৰ্শক, অনলাইন জনৰ অন্য এটা ভিডিঅ'লৈ মই চিন্তু দাসে আপোনালোকক স্বাগতম জনাইছোঁ। মহিলাসকলক স্বাৱলম্বী কৰা বা লাখপতি বাইদেউ কৰাৰ উদ্দেশ্যে অসম চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকক এই ভিডিঅ'টোত ক'ব বিচাৰিছোঁ। বিশেষকৈ মহিলাসকলৰ হাতত ফৰ্মখন আহি পৰাৰ লগে লগে বহুতো প্ৰশ্নৰ অৱকাশ হৈছে। এই ধৰক, ফৰ্ম ক'ত জমা দিম, 10,000 টকাটো কেতিয়া বেংকত আহিব, ফৰ্ম জমা কৰাৰ আগতে ব্যৱসায়িক পৰিকল্পনা লিখিত আকাৰে দিব লাগিব নেকি, কাষ্ট চাৰ্টিফিকেট লাগিব নেকি, অমৃত বৃক্ষ আন্দোলনৰ কি ফটো দিব। গতিকে প্ৰিয় দৰ্শক, আপোনালোকৰ সকলো ডাউট ক্লিয়াৰ হ'ব আজিৰ এই ভিডিঅ'টোত। তাৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব, তেতিয়াহে বুজিব ভিডিঅ'টোৰ সকলোখিনি তথ্য। যদিহে প্ৰিয় দৰ্শক আপুনি আমাৰ চেনেলত নতুন, তেতিয়াহ'লে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ আপডেট পাবলৈ। আৰু ভিডিঅ'টোত এটা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেন্তে আৰম্ভ কৰোঁ আহক আজিৰ এই ভিডিঅ'টো। এতিয়া আপোনালোকক প্ৰথমটো প্ৰশ্নৰ উত্তৰ দিব বিচাৰিছোঁ। বহুতেই জানিব বিচাৰিছে যে কাষ্ট চাৰ্টিফিকেট লাগিব নেকি। ইয়াৰ উত্তৰত যদি আপুনি ফৰ্মখন চায়, তেতিয়াহ'লে ইয়াত 5 নম্বৰতে দিয়া হৈছে জাতি। জাতি দিয়া হৈছে আপোনালোকক সাধাৰণ, অন্যান্য পিছপৰা শ্ৰেণী, অনুসূচিত জনজাতি, অনুসূচিত জাতি। অৰ্থাৎ আপুনি যদি সাধাৰণ শ্ৰেণীৰ হয়, অৰ্থাৎ তেতিয়াহ'লে আপোনালোকক কোনো ধৰণৰ কাষ্ট চাৰ্টিফিকেট নালাগে, কিয়নো সাধাৰণ শ্ৰেণীৰ কোনো ধৰণৰ কাষ্ট চাৰ্টিফিকেট নাথাকে। দ্বিতীয়তে হ'ল অন্যান্য পিছপৰা শ্ৰেণী বা OBC। ইয়াৰ ক্ষেত্ৰতো যদি আপুনি OBC কেটেগৰীৰ হয়, তেতিয়াহ'লে আপোনাক কাষ্ট চাৰ্টিফিকেট লাগিব নেকি। কাষ্ট চাৰ্টিফিকেটৰ ক্ষেত্ৰত বৰ্তমানলৈকে কোনো ধৰণৰ আপডেট নাই, কিন্তু তথাপিও যিহেতু ইয়াত জাতি হিচাপে ইয়াৰ 4টা শ্ৰেণী দিয়া হৈছে, গতিকে এনেই দিয়া হোৱা নাই, ইয়াত লাগিব বাবেহে জাতিৰ কথাটো আপোনালোকক সুধিছে। গতিকে কাষ্ট চাৰ্টিফিকেটখন বৰ্তমান সময়লৈকে আপডেট নাই যদিও যেতিয়া আপুনি ফৰ্ম জমা দিব, তাৰে আগে আগে হয়তো নটিফিকেশ্যন আপুনি পাব যে ইয়াৰ কাষ্ট চাৰ্টিফিকেট লাগিব। গতিকে OBCৰ ক্ষেত্ৰতো লাগিব পাৰে। STৰ ক্ষেত্ৰতো ঠিক একেদৰে কাষ্ট চাৰ্টিফিকেট লাগিব পাৰে, SCৰ ক্ষেত্ৰতো লাগিব পাৰে। সেয়ে যিসকল মহিলাৰ কাষ্ট চাৰ্টিফিকেট আছে, তেওঁলোকৰ বাবে খুব ভাল কথা। তেওঁলোকে এই ফৰ্মখনৰ লগত সেই কাষ্ট চাৰ্টিফিকেটখন যদি লাগে, তেতিয়াহ'লে সংলগ্ন কৰিব পাৰিব। আৰু যদি যিসকল মহিলাৰ বৰ্তমানলৈকে কোনো ধৰণৰ কাষ্ট চাৰ্টিফিকেট নাই, তেওঁলোকে কি কৰিব। তেওঁলোকে কি কৰিব বুলি কওঁতে, যিহেতু কাষ্ট চাৰ্টিফিকেট আজিকালি অনলাইন মাধ্যমেৰে বনাব পাৰি বা আবেদন কৰিব পাৰি, তেনে ক্ষেত্ৰত অনলাইন মাধ্যমেৰে তেওঁলোকে আবেদন কৰিব পাৰে আৰু এমাহৰ ভিতৰত সেই কাষ্ট চাৰ্টিফিকেট আপুনি আপোনাৰ হাতত পাই যাব। আৰু তেতিয়া আপুনি এই ফৰ্মখনৰ লগত সেই কাষ্ট চাৰ্টিফিকেটখন সংলগ্ন কৰিব পাৰিব। এইখিনিতে দৰ্শকসকল, বহু মহিলাই এতিয়াও ফৰ্ম ফিল আপ কৰিব পৰা নাই। যিসকল মহিলাই এতিয়াও ফৰ্ম ফিল আপ কৰিব পৰা নাই, তেওঁলোকৰ বাবে মই ইতিমধ্যে এটা ফৰ্ম ফিল আপৰ ভিডিঅ' বনাই থৈছোঁ। ওপৰৰ আই বটনতো দিয়া আছে আৰু ডেছক্ৰিপশ্যনতো লিংক দিয়া হৈছে। আপোনালোকে চেক কৰি ল'ব পাৰে। আৰু যিসকল মহিলাই ফৰ্ম ফিল আপ কৰিব পৰা নাই, সেই ভিডিঅ'টো চাই আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰে। আৰু বহুতেই জানিব বিচাৰিছে যে মই বিয়া হোৱাৰ আগতে জেনেৰেল কাষ্টৰ আছিলোঁ, এতিয়া মই OBC পৰিয়ালত বা অন্য এটা কেটেগৰীত মই বিয়া হৈ আহিছোঁ, তেতিয়া মোৰ কাষ্ট চেঞ্জ হ'ব নেকি। চাওক, এইখিনিতে আপোনালোকক কৈছোঁ, যদি আপুনি বিয়া হোৱাৰ আগতে ধৰক OBC কেটেগৰীৰ আছিল, আপুনি বিয়া হৈছে ST বা SC কেটেগৰীৰ লোকৰ লগত, তেতিয়াহ'লে আপোনালোকৰ কাষ্ট কোনোপধ্যে সলনি নহয়। কাৰণ আপোনাৰ কাষ্ট আগতে যি আছিল, সেই কাষ্টটোৱে হ'ব। আৰু যিহেতু আপুনি বিয়া হৈ আহিছে এঠাইত, বা STত আপুনি বিয়া হৈ আহিছে বা SCৰ লগত আপুনি বিয়া হৈ আহিছে, তেনে ক্ষেত্ৰত আপুনি আগতে যিটো কাষ্টৰ আছিল, সেই কাষ্টটোৱে আপুনি ইয়াত বহাব লাগিব। এতিয়া আহোঁ নেক্সট প্ৰশ্নটোলৈ। বহু মহিলাই জানিব বিচাৰিছে যে অমৃত বৃক্ষ আন্দোলনৰ কি ফটো দিম। ইয়াত যিহেতু অমৃত বৃক্ষ আন্দোলনৰ অংশৰূপে ৰোপণ কৰা পুলিকেইটাৰ ফটো দিব দিছে, গতিকে ইয়াত মই কি ফটো দিম। আপোনালোকক মই আগতেও কৈছোঁ আৰু বৰ্তমানো কওঁ যে আপোনালোকে অমৃত বৃক্ষ আন্দোলনৰ সময়ত যি গছপুলি ৰোপণ কৰিছিল, সেই গছপুলি আপোনালোকে ইতিমধ্যে অমৃত বৃক্ষ আন্দোলনৰ যিটো ৱেবছাইট, তাত আপোনালোকে আপলোড কৰিছিল। অৰ্থাৎ আপুনি প্ৰথমে যি গছপুলি ৰোপণ কৰিছিল, সেই ৰোপণ কৰা যি ফটো আছিল আপোনালোকৰ, সেই ফটো আপুনি ইয়াত 2খন ছাবমিট কৰিব লাগিব। আৰু যিসকল মহিলাৰ বৰ্তমান সেই ফটো 2খন নাই, তেওঁলোকে কি কৰিব।
তেওঁলোকৰ বাবে উপায় আছে। আপুনি প্ৰথমতে অমৃত বৃক্ষ আন্দোলনৰ ৱেবছাইটত যাব। তাৰপিছত আপুনি যিটো মোবাইল নম্বৰেৰে প্ৰথমে ৰেজিষ্টাৰ কৰি আপুনি ফটো দুখন আপলোড কৰিছিল, সেই নম্বৰটোৰে আপুনি পুনৰ লগ ইন হ'ব আৰু তাত আপোনালোকে ফটো দুখন বিচাৰিলে পাই যাব। তেনে ক্ষেত্ৰত আপুনি সেই ফটো দুখন তাৰ পৰা ডাউনলোড কৰি আপুনি প্ৰিণ্ট আউট কৰি ইয়াত সংলগ্ন কৰিব পাৰিব। তাৰপিছতে আহক ব্যৱসায়িক পৰিকল্পনালৈ। ইয়াতে যদি আপুনি 22 নম্বৰ পইণ্টটো চাই, তেতিয়াহ'লে ইয়াত দেখা পাইছে আপোনালোকে পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ। অৰ্থাৎ আপোনাক চৰকাৰে যি 10,000 টকা দিব, সেই 10,000 টকাটো আপুনি ক'ত খটুৱাব বা কি ব্যৱসায় কৰিব। সেইবাবে ইয়াত ক শাখাটো আপোনালোকক চাই ল'ব কৈছে। তাত বিভিন্ন ধৰণৰ কেটেগৰী দিয়া হৈছে। সেই কেটেগৰীৰ পৰা আপুনি যিটো ব্যৱসায় কৰিব বিচাৰে, সেই ব্যৱসায়টো চিলেক্ট কৰি ইয়াত লিখিব দিছে। আপুনি যদি সেই গ শাখাৰ গোটেইখিনি বস্তু চাই, তেতিয়াহ'লে ইয়াত আপোনালোকৰ বহুকেইটা কাৰ্যকলাপ দিয়া হৈছে। যেনে প্ৰথমটো ধৰক দুগ্ধজাত সামগ্ৰীৰ ব্যৱসায়, তাৰপিছত ছাগলী পালন, গাহৰি পালন, ঘৰুৱাভাৱে পশুপালন, ব্ৰইলাৰ পালন, হাঁহ পালন, মীন পালন, মৌ পালন, বতা চৰাই পালন, পাৰ চৰাই পালন, কণীৰ পৰা কুকুৰা পালন, ছাগলী প্ৰজনন পাম ইত্যাদি এনেধৰণে বহুকেইটা কাৰ্যকলাপ আপোনালোকক দিয়া হৈছে। এতিয়া মূল কথাটো হ'ল, আপোনালোকে যিহেতু ব্যৱসায় কৰিবৰ বাবে চৰকাৰে আপোনালোকক 10,000 টকাটো দিব, তেনে ক্ষেত্ৰত ব্যৱসায়িক পৰিকল্পনা লাগিব নেকি? চাওক, বৰ্তমান সময়ত ব্যৱসায়িক পৰিকল্পনাৰ কোনো ধৰণৰ আপডেট অহা নাই। হয়তো কিছুদিন পিছতে ইয়াৰ ওপৰতো চৰকাৰে আপোনালোকক হয়তো ক'ব যে আপোনালোকক ব্যৱসায়িক পৰিকল্পনাৰো প্ৰয়োজন হ'ব। কাৰণ যিহেতু আপোনালোকক 10,000 টকাটো চৰকাৰে দিব, তেনে ক্ষেত্ৰত আপুনি সেই 10,000 টকাটো ক'ত খটুৱাব? আপুনিতো অকল ইয়াত যিটো ভাগ দিয়া হৈছে 22 নম্বৰত, আপোনালোকে পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ, তেনে ক্ষেত্ৰত আপুনি ইয়াত লিখি দিলেইতো গোটেইখিনি হৈ নাযায়। তেনে ক্ষেত্ৰত আপুনি যদি ছাগলী পালন কৰে বা গাহৰি পালন কৰে, সেই 10,000 টকাটো কেইটা ছাগলী আনিব বা সেই 10,000 টকাটোৰ গাহৰি কেইটা আনিব, আপোনালোকৰ মেন পাৱাৰ কেইটা থাকিব, দানা কি খুৱাব বা দানা কেনেধৰণৰ খুৱাব, তেনেকুৱা ধৰণে হয়তো আপোনালোকক একোখন পৰিকল্পনা ইয়াৰ লগত ছাবমিট কৰিবও দিব পাৰে। যদিহে আপোনালোকে ভাবিছে যে এই পৰিকল্পনা ক'ত পাম বা কেনেধৰণে বনাম, একেবাৰে চিম্পুল। আৰু যদি আপোনালোকক তেনেধৰণৰ কোনো আপডেট আহে যে ব্যৱসায়িক পৰিকল্পনাও লাগিব, তেনে ক্ষেত্ৰত মই এখন আপোনালোকক ব্যৱসায়িক পৰিকল্পনা যিকোনো এটা কেটেগৰীত মই ব্যৱসায়িক পৰিকল্পনা এখন বনাই আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰে। আৰু যিহেতু বৰ্তমানলৈ কোনো ধৰণৰ আপডেট নাই, তেনে ক্ষেত্ৰত আপোনালোকে বৰ্তমান চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। যদিহে ব্যৱসায়িক পৰিকল্পনাও লাগে, চৰকাৰে নিশ্চয় আপোনালোকক অৱগত কৰিব। তেনে ক্ষেত্ৰত আপোনালোকে যদি লাগে, তেতিয়াহ'লে মই সেই ব্যৱসায়িক পৰিকল্পনাৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। এতিয়া শেষৰটো প্ৰশ্ন, কেতিয়া আমি এই ফৰ্ম জমা দিব লাগিব আৰু কেতিয়া আমাৰ একাউণ্টত 10,000 টকা সোমাব? প্ৰিয় দৰ্শকসকল, ভিডিঅ'টো বহুত দীঘল হ'ব, তাৰ বাবে আপোনালোকক আজিৰ এই ভিডিঅ'টোত মই সেই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলোঁ। অন্য এটা ভিডিঅ'ত মই সেই প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। অতি শীঘ্ৰে সেই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিম। তেনে ক্ষেত্ৰত আপোনালোকে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। যেতিয়াই মই সেই ভিডিঅ'টো আপলোড কৰোঁ, তেতিয়াই যাতে আপোনালোকে তাৰ ন'টিফিকেশ্যনটো পাই যায় আৰু ভিডিঅ'টো চাব পাৰে। গতিকে দৰ্শকসকল, আজিৰ ভিডিঅ'টোত যিখিনি তথ্য আপোনালোকক মই দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ, হয়তো আপোনালোকে খুব সুন্দৰভাৱে বুজি পাইছে। যদিহে ভিডিঅ'টো ভাল লাগিল, তেতিয়াহ'লে ভিডিঅ'টোত লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।